লাজ নকৰি আপোনালোকক দেখুৱাই দিলোঁ আমাৰ কেঁচা ঘৰটো। মই স্বৰ্গসুখ য'ত পাওঁ সেই কোঠাটো কিন্তু এবাৰ নোচোৱাকৈ নাথাকিব। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আমি এতিয়া আছোঁ হিমাৰ ঘৰত। আৰু মই আপোনালোকক আগৰটো ভিডিঅ'ত জনাইছিলোঁ যে আমাৰ ঘৰখনৰ এটা হোম টুৰ দিম। যিখন ঘৰত মই জন্ম হৈছিলোঁ, একেবাৰে সাধাৰণ এখন ঘৰ, হোম টুৰ দিব লগা তেনেকুৱা বিশেষ একো নাই। মানে কেঁচা ঘৰ, বাঁহ টিঙৰ ঘৰ এখন, আৰু একেবাৰে সাধাৰণ এখন ঘৰ গাঁৱৰ। গতিকে মই ভাবিলোঁ মানে কেঁচা হ'লেও ঘৰখনটো আতুম টোকাৰিকৈ থ'লে ভাল লাগে থাকি, নহয় জানো। ময়ো যেতিয়া বিয়া হৈ নোযোৱালৈকে এখন ঘৰটো খুব পৰিষ্কাৰ পৰিচ্ছন্ন চাফ চিকুণকৈ ৰাখিবলৈ চেষ্টা কৰিছিলোঁ, একদম নিয়াৰিকৈ। গতিকে তেতিয়া এইবোৰ পিয়ালি চিয়ালিবোৰ চব মই লিপি কৰি ৰাখোঁ দেই, মই মোচোঁ। আৰু এতিয়া এইবোৰ অলপ বেৰৰ চূণটো এৰাইছে আৰু ছাইডত আমাৰ এটা ঘৰ বনাই আছে এতিয়া। গতিকে ভাবিলোঁ এই ঘৰটো আপোনালোকক দেখুৱাওঁ কেনেকৈনো ৰাখিছোঁ আমাৰ ঘৰটো। এতিয়াও মা আৰু আমাৰ বোৱাৰী কৰিশ্মাই যিমান পাৰে সিমান আতুম টোকাৰিকৈ ৰাখিবলৈ চেষ্টা কৰে। কষ্ট হয় কিন্তু, মানে কেঁচা ঘৰ এখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখোঁতে যথেষ্টখিনি কষ্ট হয়, গোবৰ মাটিৰে লিপি থকা। গতিকে ভাবিলোঁ ব'লক আপোনালোকক আমাৰ ঘৰখন দেখুৱাওঁ, একদম গেটৰ পৰা দেখুৱাম। গেটলৈ যাম, তাৰপিছত আহিম ঘৰৰ ভিতৰলৈ সোমাই আহিম। কি ক'ত আছে একেবাৰে মানে যিখিনি প্ৰয়োজনীয় সামগ্ৰী, যিখিনি নহ'লে ঘৰ এখন নহয়, মানে সেইকেইটা প্ৰয়োজনীয় বস্তু কেইপথে আছে আমাৰ ঘৰত, বিশেষ একো নাই। গতিকে ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁগৈ আমাৰ ঘৰটো। এইটো দেখিছে আমাৰ মেইন পথটো, আৰু এইটোৱে গৈ পেলাই বৰপথাৰলৈ যায়গৈ। এইটো পথে জামুগুৰি হৈ আহি আৰু এইফালে ডিমাপুৰলৈও যাবগৈ পাৰি, বিভিন্ন ফালে এইটো পথে যাবগৈ পাৰি। আৰু এই ৰাস্তাৰ একদম ঠিক কাষতে আমাৰ ঘৰটো। এইটো আমাৰ পদূলিটো, আমাৰ এটা বহল পদূলি আছে। এতিয়া নতুনকৈ মাটি দিছে দেই, নতুনকৈ মাটি দিয়াৰ কাৰণে অকণমান বৰষুণ পৰিলত এই অলপ বোকা হৈ আছে। এতিয়া ছাইডতে দেখিছে ভাইটিয়ে, ডাঙৰ ভাইটিয়ে দোকান বনাই আছে। বহাগৰ 14 তাৰিখে ভাইটিয়ে দোকান ল'ব, আপোনালোক আহিব। গতিকে আহক, এই আমাৰ পদূলিৰ পৰা সোমাই আহিছোঁ। দুয়ো কাষে আছে চাচি গছ, আৰু কিছুমান চাচি গছ বিক্ৰী কৰিলে, বহুত ডাঙৰ ডাঙৰ চাচি গছ আছিলে ইয়াত, সেইখিনি বিক্ৰী কৰিলে। এই দুফালে দুজোপা দেৱদাৰু, এইফালে হ'ল এজোপা লিচু লাগিছে কলি। গেট খোলাই আছে, গতিকে সোমাই আহক। এইফালে দেখিছে আমাৰ গোহালি ঘৰ, আৰু এইফালে আমাৰ গাড়ীৰ গেৰেজ। অকণমান এতিয়া চোতালখন বিশৃংখল হৈ আছে, কিয়নো মানে ঘৰ বনোৱা সামগ্ৰীবোৰ চব ইয়াতে ৰাখিছে, সেইটো কাৰণে। এতিয়া আমি ভিতৰলৈ সোমাই যাম। সোমাই গৈ আহক, আপোনালোকক লৈ আহিছোঁ আমাৰ ড্ৰয়িং ৰুমলৈ। ইয়াতে এখন্তেক বহি জিৰণি লওঁ। আমি বাৰু পানী চানীৰ ব্যৱস্থা কৰিম। এইটো হ'ল আমাৰ ড্ৰয়িং ৰুম। এয়া দেখিছে, এয়া আমাৰ একেবাৰে পুৰণি বেতৰ চোফা, 5জনীয়া চোফা। ইয়াত দুখন আছে এইটো ড্ৰয়িং ৰুমত। তাৰপিছত এইটো হ'ল এটা চোফা এটা আছে, চেণ্টাৰ টেবুল, আৰু ইয়াত বিচনা দুখন ৰাখিছোঁ। মানে ৰুমটো যথেষ্ট ডাঙৰ হয়, সেইকাৰণে ইয়াত দুখন বিচনা ৰাখিছোঁ, আৰু আলহী আহিলে যিহেতু প্ৰয়োজন হয়। আৰু এইটো ডিজেটো থ'বলৈ বেলেগত ঠাইৰ অভাৱ হৈছে কাৰণে মানে ইয়াতে ৰাখি দিয়া হৈছে। আৰু তাৰপিছত এইবোৰ অকণমানকৈ, বিশেষ একো নাই। এই ফুল কেইপাহমান আছে কৰ্ণাৰত। তাৰপিছত এইবোৰ আগৰ একদম মোৰ ছোৱালী কালৰে ফুল, আৰু পুতলা চোতলা কেইটামান আছিলে, সেইবোৰ ক'ত সোমালে জানো। তাৰপিছত এইখন ভাইটিয়ে বাকালুৰৰ পৰা আনিছিল। এইটো আকৌ এওঁ মোক উপহাৰ দিছিলে ছোৱালী কালতে। এওঁ গুজৰাট নে ক'ত গৈছিলে এবাৰ, তেতিয়া তেওঁ মোলৈ লৈ আহিছিলে। এইটো বেতৰ, সেই তেতিয়াৰ পৰা ইয়াত ওলমি আছে, তেওঁ নিজে ওলমাই থৈ গৈছিলে দেই। তাৰপিছত ইয়াত লাইট লগাব পাৰি, আচলতে এইটো লাইটৰ হেৰিয়ে হয়, লাইট হেঙাৰেই হয়, কিন্তু লাইট লগোৱা নাই। আৰু হেঁপাহ তেনেকুৱা বাঁহৰ ফ্ৰেম এটাতে ফুল এপাহ আছে। আৰু এইকেইখন মই এইবোৰ ছোৱালী কালতে এইবোৰ এনেদৰে সজাই ৰখা, আৰু অলপ কিবা কিবি কৰি ৰাখিছিলোঁ ড্ৰয়িং ৰুমটোত। এতিয়া যিহেতু মোৰ বিয়া পতা 4 বছৰ হ'ল, অলপতো সাল সলনি হ'লেই। আৰু এনেকৈ চিম্পুল কাৰ্পেট এখন ইয়াত পাৰি থোৱা আছে, আৰু টেবুলখন এনেকৈ খালীকৈ থৈ দিয়া আছে। এইটোৱে হ'ল আমাৰ ড্ৰয়িং ৰুমটো। আহিব, আহি পেলাই বহিব আমাৰ ইয়াত, এখন্তেক জিৰণি ল'ব। আৰু মই এটা কথা কওঁ, ঘৰখনত থাকি ভাল লাগিবলৈ ঘৰৰ মানুহকেইটাৰ মাজত মৰম চেনেহ এইখিনিয়ে যথেষ্ট। অট্টালিকা এটাতো সুখ নাথাকিব পাৰে, এনেকুৱা ঘৰ এখনতো সুখ থাকিব পাৰে। গতিকে ব'লক আমি বাকী ৰুমবোৰ চাওঁগৈ আমাৰ। এইটো এটা আমাৰ কোঠা, যিটো কোঠাত আমি বেছি সময় থকা হয়, বেছি সময় আলোচনা কৰি বা কিবা কথা আড্ডা মাৰি পেলাই এইটো কোঠাতে আমি গোটেইখিনি বহোঁ। মানুহ বেছি হ'লে, যেতিয়া মানে ভাইটিহঁতৰ লগৰবোৰ বা এনেকৈ কোনোবা গোট খাই সন্ধিয়া সময়ত, ইয়াত তলতো আমি বহি লোৱা হয়।
এইখন সেই এখন বেডৰ সোফাটোৰ ডাঙৰ চকীখন, তাৰপিছত প্লাষ্টিক চেয়াৰ কেইখন আছে, টিভিটো আছে, ইয়াতে বহি টিভি চোৱা হয়। এওঁ আহিলে মানে এই জেগাটোত বহে দেই, এই জেগাটোত চকীখন আনি টিভি চাবলৈ তেওঁ বহি লৈ। টেবুলখন আছে আৰু এইফালে চাওক, এয়া মোৰ বাবা মানে মোৰ দেউতা। বাবা নাই এতিয়া আমাৰ মাজত, বাবা নথকাকৈ এইটো 3 নম্বৰটো বহাগ আমাৰ বাবা। তাৰপিছত সেই ঘড়ীটো মোৰ শান্তি দিয়াৰ ঘড়ী দেই, ঘড়ী। আৰু এনেকৈ অকণমান আৰু এখন চাৰ্টিফিকেটখন দেখুৱাই দিছোঁ। মই অকণমান লেখা মেলাৰ লগত জড়িত আছিলোঁ, কিন্তু বৰ্তমান সময়ত এতিয়া ইমান লেখা মেলা কৰা হোৱা নাই। তেতিয়া মই এটা এৱাৰ্ড পাইছিলোঁ, পায়নিয়াৰ লিটাৰেৰী এৱাৰ্ড। এয়া চাৰ্টিফিকেটখন আছে ইয়াতে ঘৰতে ৰাখিছোঁ। আৰু বিভিন্ন ধৰণৰ মোৰ চাৰ্টিফিকেট আছে বাৰু, সৰু কালৰ কিবা কিবি, সেইবোৰ মায়ে থৈ দিছে ট্ৰাংকত ভৰাই। আৰু এইটো এটা ৰুম। তাৰপিছত এইফালে আমাৰ গুৰু দুজনা আছে, আমাৰ জাতিৰ যি স্বাভিমান, আমাৰ গুৰু দুজনা। আৰু আমাৰ কৃষ্ণ পোৱালি, আমাৰ বেটাই যাক ভাল পায় ন, কৃষ্ণক মই ভাল পাওঁ কৈ দিয়া। আচলতে আমাৰ ঘৰখন মাহঁতে 0ৰ পৰা আৰম্ভ কৰিছিলে বিয়া হোৱাৰ পিছত। একেবাৰে 0ৰ পৰা আৰম্ভ কৰা ঘৰ এখন। এতিয়া মানে ভাইটিহঁতো ডাঙৰ হোৱাৰ পিছত সিহঁতিও অকণমান লাগি ভাগি অকণমান কিবা এটা হৈছেগৈ, আৰু সেইটো কাৰণে বৰ বিশেষ একো নাই আমাৰ ঘৰটোত। আৰু এতিয়া আকৌ আমাৰ বাকী বেডৰুমবোৰলৈ যাওঁ। এইবাৰ আহিছোঁ আমাৰ বেডৰুমলৈ, যিটো ৰুমত মানে মই থাকিছিলোঁ, মা আৰু মই, সেইটো ৰুমলৈ আপোনালোকক লৈ আহিছোঁ। এইটো হ'ল আমাৰ বেডৰুম। আৰু বেডৰুম আৰু পৃথিৱীৰ যেনেকুৱা যিমান দামী য'তেই নুশুওঁ কিয়, এইখন বিচনাত শোৱাৰ সুখ ক'তো নাপাওঁ। এইখন বিচনাতে মই শুইছিলোঁ, আৰু এতিয়াও আহিলে এইখন বিচনাতে শুওঁ। এইখন মোৰ অতিকৈ প্ৰিয় বিচনা। এইখনতে আৰু এখন মোৰ ৰিডিং টেবুল আছিলে। এতিয়া এইবোৰ মাৰ কিবা কিবি প্ৰয়োজনীয়, এইবোৰ টৰ্চ কিবা কিবি। আৰু আমাৰ বেটা আহিলে মায়ে গৰম পানী থৈ দিয়ে বেটাৰ কাৰণে, এইবোৰ কিবা কিবি প্ৰয়োজনীয় বস্তু। তাৰে ক্ৰীম চ্ৰীম আছে ইয়াত। এইটো এটা ডাঙৰ ট্ৰাংক এটা আছে, তাৰ ওপৰত এইবোৰ কিবা কিবি ভাইটিৰ কিবা কিবি ডকুমেণ্টছ থাকে ইয়াত, ডাঙৰ ভাইটিৰ। তাৰপিছত এইবোৰ মাহঁতলৈ অনা গিফ্টবোৰ ইয়াতে আছে। তাৰপিছত এইফালে এখন বিচনা, এইখনো ডাঙৰ বিচনা। এইখন এইবোৰ ব্লেংকেটবোৰ জাপি থোৱা আছে। আৰু এইটো হ'ল মাৰ গডৰেজটো, য'ত মাৰ কাপোৰ কানিবোৰ থাকে। আৰু এডাল হ'ল মাৰ আলনাডাল, কিন্তু ইয়াত ভাইটিৰ কাপোৰ আছে যথেষ্ট। এইটোৱে ৰুমটো। আৰু তলত কাৰ্পেট এখন লগাই থোৱা আছে, মানে এইবোৰ কিমান মচি কৰি থাকিব। আৰু ওপৰলৈ চাওক, এখন বাঁহৰ চিলিং। এইটোৱে আৰু আমাৰ মোৰ যিটো শোৱনি কোঠা। আৰু এইখন গ্লাছখন চাওক, এইখন মোৰ পেহী ল'ৰাটোৱে আনিছিলে। সি চেন্নাই নে ক'ত আছিলে মানে, তেতিয়া তাৰ পৰা লৈ আনিছিলে এই শংখৰ কাম কৰা এখন গ্লাছখন। এইখন পৰিলে যোৱাবাৰ আহোঁতে বেটাই পেলালে আমাৰ, এই পৰি পেলাই অলপ এই বস্তুবোৰ এৰালে, কিন্তু বৰ মৰম লগা আছিলে গ্লাছখন। আৰু এইফালে একদম আমাৰ ৰাস্তাটো ধুনীয়াকৈ দেখি থাকি। সেয়াই, এইটো ৰুমত সিমানখিনিয়ে আছে। তাৰপিছত এতিয়া আপোনালোকক লৈ যাম আমাৰ সৰু ভাইটিৰ ৰুমলৈ, সৰু ভাইটি আৰু বোৱাৰীৰ ৰুমলৈ। কিন্তু তাৰ আগতে এইখিনিতে অলপ সৰু সৰুকৈ বস্তু আছে, সেইখিনি দেখুৱাই দিম আহা। কৰিডৰ টাইপত। এইটো আমাৰ মাৰ যৌতুকীয়া আলমাৰি দেই, কিন্তু মাহঁতৰ বিয়াখন আকৌ 15 দিনত হৈছিলে, কিনি দিছিলে বস্তু, সেইটো কাৰণে দেখিছে এইবোৰ ঘূনে খালে। বিচনাখন বাৰু ভাগিলে, আৰু এইটো তথাপি স্মৃতি হিচাপে থৈ দিয়া হৈছে। ইয়াত মোৰ আগৰ বহুতখিনি মানে বহি কিতাপ, ক্লাছ 9-10ৰ বহিও ওলাব। ইয়াত গোটেই মোৰ অকল কিতাপ পত্ৰ আছে, বহি মই লিখা বহিবোৰ চব মায়ে ইয়াত সযতনে ভৰাই থৈ দিছে। আৰু এইখন মাৰ সেই যৌতুকৰ ড্ৰেছিং আইনাখন, কিবা এটা ভাল লাগে। মই ভাবিছোঁ আপোনালোকেও এটা আইডিয়া দিবচোন, কাৰণ আজিকালি এই বস্তুবোৰ মানুহবোৰে সংৰক্ষণ কৰিবলৈ লৈছে। মই ভাবিছোঁ এই গ্লাছখন, এই ফ্ৰেমটো যদি সলাই দি নতুন কৰা হয় আৰু এইটো ৰং কৰি দিলে কেনেকুৱা হ'ব, আপোনালোকে আইডিয়া এটা দিবচোন। মানে এনেকৈ এইবোৰ পুৰণা বস্তুবোৰ সংৰক্ষণ কৰে। আমি যেতিয়া ঠেঙাল মেনৰলৈ গৈছিলোঁ, তেতিয়া দেখিছিলোঁ এনেকুৱা এখন ড্ৰেছিং আইনা, হয় নাই, মনত আছে নাই? এনেকুৱা চিম্পুল এখনে, কিন্তু ৰং চং কৰি থৈছে, ইমান ভাল লাগিছিল। ময়ো সেইকাৰণে মাক কৈছোঁ এই কথাটো, এইখন বেয়া হৈছে যিহেতু অলপ মানে এইখিনি সলাই পেলাই ৰং কৰি দিম বুলি ভাবিছোঁ। এইখন কৰিডৰ টাইপৰ অকণমান জেগা। আৰু
আৰু এখন ঘৰত কিমান কাপোৰ কানি কিবা কিবি থাকে নহয় জানো ট্ৰাংক থকাটো মানে বিশেষকৈ আগৰ ঘৰবোৰত ট্ৰাংক থাকে এডাল দেখিছে ট্ৰাংকৰ আৰু এনেকুৱা ৰেগ এডাল সচৰাচৰ প্ৰত্যেকখন ঘৰতে থাকে এডাল গোটেই ট্ৰাংক থকা ৰেগ হয় আৰু এই ডাঙৰ ট্ৰাংকবোৰ ইয়াত নোসোমাই এইটো এটা ডাঙৰ ট্ৰাংক এইবোৰ ইয়াত আছে ইয়াত চব কাপোৰ কানি এইফালেও আছে ট্ৰাংক মানে এইটো গোটেই ট্ৰাংকৰ এৰিয়া আমাৰ আৰু দেখুৱাই আছো বলক আপোনালোকক এয়া চব কিমান মসৃণভাৱে মচি থোৱা আছে একদম মিহি গোবৰ মাটিৰে মচি থোৱা আছে এইটো হ'ল আমাৰ পাকঘৰ আৰু পাকঘৰটো আমি এনেকেই ৰাখিছো ইয়াত ৰং দিয়া নাই মানে এনেকে গোবৰ মাটিৰে মচি ৰাখে প্ৰতি বছৰত মানে এবাৰ মচে আৰু ধুনীয়া হৈ থাকে আৰু এইফালে প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ এইফালে আছে আমাৰ প্ৰাৰ্থনা গৃহ অকমান প্ৰাৰ্থনা গৃহ মায়ে ইয়াতে ভগৱানক পূজা অৰ্চনা কৰে একেবাৰে অকমানি আৰু তাৰপিছত এইফালে আমাৰ পুথি আছে মানে ভাগৱত গীতা এনেকুৱা পুথি আছে এই টেবুলখনতে এইফালে মাৰ চাউলৰ টেং কিবা কিবি প্ৰয়োজনীয় সামগ্ৰী ফিল্টাৰ আছে তাৰপিছত এইটো হ'ল গেছৰ এৰিয়া ইয়াত গেছৰ কাম কৰা হয় এয়া হ'ল আমাৰ ডাইনিং টেবুলৰ এৰিয়া এইফালে ফ্ৰিজটো আছে আৰু এইফালে 6 ছিটাৰ ডাইনিংখন কিন্তু 6খন চকী থ'বলৈ জেগাই নোজোৰে ইয়াত এখন আছে এখন ভিতৰত আছে এয়াই আৰু ডাইনিঙত জানেই আৰু কিবা কিবি থাকেই এতিয়া আহিছো একেবাৰে আমাৰ ঘৰখনৰ শেষৰ কোঠাটো দেখুৱাবলৈ আপোনালোকক এইটো হৈছে আমাৰ সৰু ভাইটিৰ কোঠা মানে কৰিশ্মা আৰু সৰু ভাইটি এয়া এই কোঠাটো আৰু নতুন বোৱাৰী কোঠাত কি থাকিব পাৰে জানেই নহয় আৰু এইখিনি গোটেই সামগ্ৰীসমূহ আছে এখন বিচনা খাটা বিচনাখন বৰ ধুনীয়া একদম ঘৰৰ কাঠেৰে বনাই দিছে মানে বৰ ধুনীয়াকৈ ঘৰতে বনাইছে মিস্ত্ৰীয়ে বৰ ধুনীয়া ফুল কাটিছে এইফালে ইয়াত কোঠাটো মানে সৰুৱে হৈছে বাৰু এইফালে আছে ড্ৰেছিংখন আৰু তাইও পুৰা ধুনীয়াকৈ টিপটপকৈ ৰাখে দেই ঘৰখন মানে হেৰি এইটোকে ধুনীয়াকৈ জাপি কুচি ৰাখিছে ইয়াত দেখিছে ধুনীয়াকৈ আলনা জাপি ৰাখিছে একেবাৰে ষ্টেপ বাই ষ্টেপ আৰু এইফালে আছে তাই আলমাৰিটো এইখিনি আৰু ফেন চেন এইখিনি কিবা কিবি সামগ্ৰী আছে বোৱাৰীজনীৰ কোঠাত এইটো কোঠাত থাকিও ভাল লাগে আমি বহু এইটো কোঠাত কথা বতৰা পাতিবলৈ আৰু এয়াই আছিলে আমাৰ ঘৰখন মা আহা এইফালে আহা আমাৰ মৰমৰ হেঁপাহৰ ঘৰখন জন্ম হোৱা ঘৰখন যেনেকুৱা নহ'লেও সদায় মানে বহুত আপোন একদম মানে বুকুৰ আপোন আৰু এইখন ঘৰত থকাৰ সুখটো বেলেগ এইখন মা বাবাই গঢ়া ঘৰ এতিয়া হয়তো অলপ দিনৰ পিছত এইখন ঘৰ নাথাকে তথাপিও এই ঘৰখন আমাৰ চকুত আমাৰ হৃদয়ত সদায় থাকিব আৰু স্মৃতি হিচাপে ইউটিউবতো থাকি যাব ঘৰখন গতিকে আপোনালোকক আমাৰ ঘৰটো দেখুৱালো অকণমান পৰিপাটি কৰি ৰাখিবলৈ চেষ্টা কৰা হয় নহয় হয় ধুনীয়াকে ৰাখো মচি কাচি ভালকে মকৰা জাল অকণো নাথাকে আকৌ দেই আমাৰ ঘৰত সেইটো আকৌ সঁচা কথা কেঁচা ঘৰ বহুত প্ৰতিপাল কৰিব লাগে তাৰপিছত গতিকে ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে চাই জনাব আৰু বহুত কিবা তেনেকুৱা একো দেখুওৱা নাই সাধাৰণভাৱে থকা ঘৰখন দেখুৱালো আৰু বাহিৰবোৰ নাই দেখুওৱা বাহিৰৰখিনি বোলে একো যোৱাগে নাই পিছফালে বাথৰুম চাথৰুম সেইখিনি নেদেখুৱাওঁ আৰু গতিকে আপোনালোকে কেনেকুৱা পালে চাই জনাব যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মানে ঘৰৰ আমাৰ ৰুমবোৰ কেনেকুৱা দেখিছে সেইখিনিও জনাব তেতিয়াহ'লে এইটো ভিডিঅ'ৰ পৰা বিদায় ল'লোঁ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম আপোনালোক সকলো ভালে থাকক কুশলে থাকক বাই 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 বাই